প্ৰথমতে সকলো অসমবাসী ৰাইজকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। মোৰ ভিডিঅ'টো অকণমান গুৰুত্ব দি শুনে যেন, কাৰণ মই বহুত মই নিজেও কষ্ট পাইছোঁ আৰু যিখিনি মানুহ ইয়ালৈ আছেহি বাহিৰত সেইখিনিতো সকলো বেছিভাগ মানুহে কষ্ট পাইছে। চ' কিছুমানৰ খাবলৈ নাই, কিছুমানৰ ডিউটি নাই, মানে খাবলৈ অসুবিধা হৈছে। হয়, ঘৰৰ পৰা হ'লেও মই কৈছোঁৱে, ঘৰৰ পৰা হ'লেও অকণমান কিবা এটা সুবিধা লৈ পেলাই হ'লেও বা যেনেকৈ হ'লেও আপোনালোকে যদি ৰুমত আছে ৰুমত থাকক। বাৰে কৈছোঁ, কিছুমানে ভিডিঅ' শ্বেয়াৰ কৰিছে, কিছুমানে চাওক। মোৰ এইটো প্ৰফিটৰ কাৰণে মই কোৱা নাই, মোৰ বেয়া লাগিছে কাৰণে মই মোৰ ফালৰ পৰা যিখিনি মই সহায় পাৰিছোঁ সহায় কৰিছোঁ। কিন্তু আৰু ভিডিঅ'ৰ যোগেদিও মই, কাৰণ ইয়াতে চেন্নাই অসম ভৱন মানে মই একদম ওচৰতে থাকোঁ, কৈছোঁ নাই, একদম ওচৰতে। মোৰ নিচিনা আৰু দূৰে চেন্নাই বহুত ডাঙৰ এৰিয়া, চেন্নাই তামিলনাডু তো সকলোৱে জানে। ইয়াত বহুত দূৰৰ পৰা এতিয়া গৈছে বুলি পেলাই, ট্ৰেইন খুলিছে গৈছে বুলি পেলাই বহুত দূৰৰ পৰা মানুহবোৰ আহিছে, আহি পেলাই ইয়াত ইমানে অসুবিধাত পৰিছে ক'ব নালাগে। মই কৈছোঁ, বাৰে কৈছোঁ, শুনক আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আপোনাৰ কাৰণে নহ'লে, আপোনাৰ ফেমিলিৰ কাৰণে নহ'লে, বেলেগৰ কাৰণে যোন আছে কৈছোঁ ক'ব কথাটো যে ইয়াত চাওক। মই প্ৰথম আকৌ এবাৰ কৈছোঁ, শুনক ভালকৈ মন দি পেলাই শুনক। মই কথা ইমান স্পষ্টকৈ ক'ব নাজানো, কিন্তু অলপ বুজিবলৈ চেষ্টা কৰক। কিন্তু মোৰ কথাখিনি মই লাইভ ভিডিঅ' আহিম বুলি ভাবিছিলোঁ, কৈছোঁ লাইভ ভিডিঅ' মানে মানুহখিনি দেখাম, সিহঁতৰ লগত অলপ কথা পাতিম বুলি ভাবিছিলোঁ। কিন্তু মোৰ সময়, মই ডিউটিত আছোঁ, যিহেতু চাওক গাড়ীৰ ভিতৰৰ পৰা মই ভিডিঅ'টো বনাইছোঁ। মই অফিচত আছোঁ, কাৰণ মোৰ ইয়াতো ডিউটি চলি আছে। তো মই তেনেকুৱাকৈ তাত সময় দিলেও নহয়, কাৰণ মানুহ বহুত আছে। কিন্তু মোক নিজৰ কাৰণেও ভয় হ'লেও মই কথা পাতিছোঁ সিহঁতৰ লগত। সিহঁতক কৈ থৈ আহিলোঁ কি পুলিচ থানালৈ যাবলৈ, আৰু সিহঁতকো কোনোবা এজন পুলিচে আহি পেলাই কৈছে পুলিচ থানাত। আৰু কিন্তু কালি আহিলে সিহঁতে ভেলুৰৰ পৰা, ভেলুৰ বুলি কয়, ভেলুৰ ডিষ্ট্ৰিক্টটো কি নাজানো বাৰু, যিয়ে নহওক ভেলুৰ পৰা আহি পেলাই ভেলুৰ পৰা আহি পেলাই ইয়াত চেন্নাইত পালেহি। কেনেকৈ আহিলে কি আহিলে মই ইমানবোৰ সোধাও নাই। ফোন নম্বৰ আছে, যদি কোনোবাই সুধিব। তেজপুৰৰ হয় মানুহজন, মই মানুহজনৰ নাম্বাৰ দিব পাৰিম, কাৰণ নাম চাম সৈতে নকওঁ বাৰু, মই তাক সোধাও নাই। মই ভিডিঅ' ক্লিপ খুজিছিলোঁ, কিন্তু কিবা অসুবিধা চাগে, অলপ বিজি আছে, ইফাল ঘূৰি ফুৰিছে, আকৌ টেনশ্যন। আকৌ এবাৰ গ'লোঁ, মই সুধিলোঁগৈ, ফোনতো সুধিছোঁ, মানে ভিডিঅ' অলপ যদি দিয়ে মই দেখাই দিলোঁ হ'লে আপোনালোকৰ, তেনেকৈ বুলি পেলাই। তেজপুৰৰ মানুহখিনি আছে কমচে কম 27 জন মান, মোক 17 জন বুলি কৈছিলে। মই পিছত যেতিয়া আকৌ গৈছোঁ তেতিয়া আকৌ 27 জন দেখিছোঁ। প্ৰথমতে অকণমান কম দেখিছিলোঁ, এতিয়া মানে মেইন ৰাস্তাৰ কাষত থাকিব নাই দিয়া পুলিচে। আকৌ যোনখিনি এতিয়া বালাজী ডেণ্টেল কলেজ, মই কৈছোঁৱে আছাম ভৱন ওচৰত, আৰু মোৰ বালাজী ডেণ্টেল কলেজ যোনটো আছে সেইটো ওচৰতে হয়। ইয়াত মানুহ এইখিনি মই ৰাতিপুৱা যাওঁতে লাইন পতাই থৈছে, কিবা চেক কৰি আছে, সেইবোৰ চবেই জানে। ইয়াত থকা মানুহকো কৈছোঁ, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু ইয়ালৈ আহিব নক'ব। 30 তাৰিখৰ পৰা চাওক, 30 তাৰিখ 31 তাৰিখলৈকে ইয়াত মানে এইটো দি থৈছে, লকডাউন দি থৈছে চেন্নাইত। মানে মানুহ হ'লেও তথাপিতো চলি আছে, কিন্তু নৰ্মেল হ'ব। অসুবিধাটো চবৰে হয়, আমাৰ এতিয়াতো চেন্নাইতো 2 নম্বৰত পৰিলেহি হয় নাই। সেইকাৰণে চবৰে ফেমিলি আছে, সকলোৱে পুলিচ ডক্তৰ হওক যিয়ে নহওক, সেইবোৰ কাৰণে অলপ বুজি পাব আপোনালোকে। পুলিচেও চব কৰোঁ বুলি ক'লে নোৱাৰে, গভৰ্ণমেণ্টৰ পৰাও পাৰ্মিশ্যন পাব লাগিব। কিছুমান কৰোঁ বুলি ক'লে, পুলিচেতো কৰোঁ বুলি ক'লে কৰিব নোৱাৰে। কিছুমান ভাল পুলিচো আছে, কিছুমান বেয়া পুলিচো আছে, এনেকৈ কৰি দিয়ে, গম পাইছেনে? আপোনালোকক আমি মাতিছোঁ নেকি? মোক কেইবাবাৰো কৈছে, আৰু একেজনকো কৈছে আমি মাতিছিলোঁ নেকি তহঁতক, তেনেকৈ কৈছে। এইবোৰতো হৈ থাকে বাৰু, সেইবোৰ ক'বলৈ নাযাওঁ। কিন্তু ইয়ালৈ নাহিব, চেন্নাইলৈ নাহিব। য'ত ৰুমত আছে, যেনেকৈ আছে অকণমান কষ্ট কৰি থাকক। কিন্তু আপোনালোকে চাওক, এতিয়া ইয়াত হাগিবলৈ মুতিবলৈ জেগা নাপাব, ঠিক আছে? ৰাস্তাত আহিব যে হাগিবলৈ মুতিবলৈ জেগা নাপাব, কৈ দিছোঁ, শুনি লওক ভালকৈ, কথাটো শুনি লওক। ইয়াত যদি আহে নহয়, খোৱা বোৱা অসুবিধা হ'ব, ৰাতি শুবলৈ অসুবিধা হ'ব। ক'ৰবাত শুব নাপাব, ইটো জেগাত থাকিব, সেইটো জেগাৰ পৰা খেদায়। আকৌ যদি আপোনালোকে কয় কি এইটো কোনোবা এটা জেগাত যাবলৈ মানুহ সোমাব দিছে বুলি কয়, তাত যদি যায় আকৌ তাৰপৰা খেদায়, পুলিচ থানালৈ যা বুলি ক'ব। আকৌ পুলিচ থানালৈ যদি যায় তাৰপৰাও খেদাব। ক'ত যাব মানুহবোৰ? যদি ৰাতি হৈ যায়, তেতিয়া কালি অহা মানুহখিনি এতিয়ালৈকে যাব পৰা নাই। চাওক, ইফালে ঘূৰি ফুৰিছে, সিফালে ঘূৰি ফুৰিছে। এতিয়া পুলিচ থানালৈ লাষ্টত যাব কৈছে কি, পুলিচ থানালৈ গৈ কি হয় সিহঁতেও নাজানে। আকৌ কৈছে কি ৰুমত যাব নিদিয়ে। ইয়াৰ পৰা ভেলুৰলৈ 180 কিলোমিটাৰ, 180 কিলোমিটাৰ দূৰ হয়। তো এনেকুৱাকৈ বহুত মানুহ এতিয়াও আহি আছে। প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মই কৈছোঁ, বাৰে কৈছোঁ এইবোৰ কথা, শুনি লওক। ইমান মই ভিডিঅ' বনাই আছোঁ, কিন্তু কাম নাই দিয়া বাৰু। বহুতে হয়তো কথাটো এতিয়াও গম পোৱা নাই। আৰু ঘৰৰ পৰা হ'লেও যোনে মোৰ ভিডিঅ'টো চাইছে, কৈছোঁ, বাৰে কৈছোঁ, থাকিব কওক। বহুত অসুবিধাত পৰিছে, আপোনালোকে নিজে এনেকুৱা এটা হ'লে গম পাব। বেলেগ কৰি পেলাইতো একো সহায় কৰিব নোৱাৰা হয় নাই। আপোনালোকে ইমান দূৰৰ পৰা সহায় কৰিব নোৱাৰে, য'ত আছে যেনেকৈ আছে। কিন্তু এইটোতো ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাইতো সহায় কৰিব পাৰে। বাৰে কৈছোঁ দেই, প্লিজ ইয়াত নাহিব। মইতো একো কৰিব নোৱাৰো হয় নাই। মই অকল এইটো, মই কিছুমান সহায় কৰিব পাৰোঁ, মোৰ যিখিনি সমৰ্থ হয় মই এইখিনি সহায় কৰি আছোঁ। আৰু মই ইয়াত পুলিচৰ লগত, বা মই গভৰ্ণমেণ্টৰ মানুহ নহয়, পুলিচৰ লগত গৈ পেলাই মই কথা পাতিবগৈ নোৱাৰোঁ, মোক গালি দিয়ে।
মই কিছুমান মানুহ আছে মই ৰিকুৱেষ্ট কৰি পেলাই সুধিছোঁ আৰু তামিল মানুহ লৈ পেলাই সুধিছোঁ আৰু মই য'ত কাম কৰোঁ তাৰ মালিকনীক মই সুধিছোঁ মানে কি কৰিলে ভাল হ'ব সিহঁতৰ কথা। সিহঁতে কৈছে কি ৰুমত গুচি যাব নহ'লে কাৰোবাত কাম কৰিব আকৌ তেনেকৈ কৈছে। সেইকাৰণে কৈছোঁ যিখিনি মানুহ আছে অকণমান কষ্টকৈ ধৈৰ্য দি পেলাই থাকক। 1 তাৰিখৰ পৰা অন্ততঃ অলপ শ্ল'কৈ মানে খুলিব বুলি কৈছে ট্ৰেইন চেইন এইবোৰ। যদি যিমানখিনি পাৰে যিখিনি ছেফটি কৰি পেলাই মানে চলিব ট্ৰেইন হওক মানে প্লেন হওক যিয়ে নহওক সেইখিনি অলপ অহা যোৱাটো লেনদেন থাকিব। তেতিয়াহে মানে চবৰে সুবিধা হ'ব, সকলোৰে ভাল হ'ব। প্লিজ 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 ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকে মানৱতাৰ খাতিৰত প্লিজ দেই। সকলোকে কৈছোঁ বহুত 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 অসুবিধা হৈছে। যদি কোনোবাই মোক কণ্টেক্ট কৰিব বিচাৰে ইয়াত মেছেজ কৰি পেলাই হ'লেও যদি সুধিব পাৰে বা কমেণ্টত হ'লেও সুধিব পাৰে, কিবা যদি প্ৰুফ বিচাৰে মোক মই ডাইৰেক্ট প্ৰুফ দিম আপোনালোকক। মই মোৰ নিজৰ কাৰণে কোৱা নাই, চাওক আপোনাৰ মোৰ নিচিনা কিমান মানুহ আছে ইয়াত বাহিৰত, তেওঁলোকৰ কাৰণে কৈছোঁ। মাইকী মানুহ আছে, লেট্ৰিন কৰিবলৈ সুবিধা নাই, পেচাব কৰিবলৈ সুবিধা নাই, এতিয়া ক'ত কৰিব, ৰাস্তাত আছে। মই নিজকে মই কি কৰোঁ উপায় নাই পোৱা, গম পাইছে না। সেইকাৰণে বাৰে বাৰে ভিডিঅ' বনাই আছোঁ। মই বাকী কামত লগাই নাই তেনেকুৱাকৈ। মোৰ ইমানেই চিন্তা হৈছে কেতিয়াবা ৰাতি শুব নোৱাৰোঁ, ইমান বেয়া লাগে। বেয়াটো লাগে মানুহ যেতিয়া হয় না, ইমানখিনি বুজা মোৰ শক্তি আছে। মই কিন্তু কথা অলপ বেছি ক'ব পাৰোঁ, কিন্তু মই বহুত বহুত দুখ কৰোঁ। আৰু মোৰ কৈছোঁ নাই মই মানুহ, বেলেগ একো নহয়। আৰু আপোনালোকেও মানুহ অকণমান কমচে কম ঘৰৰ মানুহ যদি এতিয়াও যদি মানে ক'ৰবাত আছে মানুহবোৰ অলপ ছেফটিত ভালকৈ থাকিব কওক। মানে যিখিনি ছেফটিত থাকিব লাগে মানুহজন সেইখিনি থাকিব কওক। ঘৰত গ'লে কি নালাগিব, ৰাস্তা পদূলিয়ে লাগি যাব, ট্ৰেইনত লাগি যাব, সেইটো এটা ভয়। সেইকাৰণে অলপ দিন ঠাণ্ডা হ'ব দিয়ক, নৰ্মেল হ'ব দিয়ক। ঘৰলৈ মাতিব যাব আৰু যিখিনি আছে সেইখিনিও যাব, বা যিখিনিয়ে মাতিব লাগে সেইখিনিও মাতিব। সুবিধা অসুবিধা চবৰে আছে, সকলোৱে হৈছে, কিন্তু কিছুমানে জানি বুজি কৰিছে, কিছুমানে নজনাকৈ কৰিছে। মোকো কণ্টেক্ট কৰিব পাৰে, বাৰে বাৰে কৈছোঁ। মোক ফোন নম্বৰ মই দিম যদি মোক কোনোবাই খোজে, আৰু দিয়ে আছোঁ, তেনেকৈ কথা পাতিয়ে আছোঁ। মই যিখিনি মানুহ মানুহক সহায় কৰিব লাগে সহায় কৰি আছোঁ। কিন্তু মোৰ বহুত 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 বেয়া লাগিছে। সেইকাৰণে আপোনালোকক কৈছোঁ, মই ইমান কথা ক'ব নাজানো, যিখিনি মোৰ ফালৰ পৰা জানো মই সেইখিনিয়ে কৈছোঁ। তো শ্বেয়াৰ কৰিব বুলি আকৌ এবাৰ কৈ থ'লোঁ দেই, জনাই দিব। মই কচম কৈছোঁ, আৰু দুখ হ'বলৈ নাই। কিন্তু যদি ইয়ালৈ গুচি আহে নহয় পটককৈ একো এটা নকৰাকৈ ফৰ্ম ফিল আপ কৰিব কৈছে। চৰকাৰে ইফাল সুবিধা কৰি দিছে, যিখিনি সুবিধা কৰি দিছে সেইখিনি সুবিধা লওক। কিন্তু এদিন দুদিনকৈ আজি 2-3 মাহ হৈ গ'ল, সেইটো হয়। সেইটো আপোনালোকেও চিন্তা কৰিব লাগে যে পুলিচৰ কি সুবিধা হৈছে, গভৰ্ণমেণ্টৰ কি সুবিধা হৈছে, কি অসুবিধা হৈছে। কাৰণ মানুহ ইমানে আছে নহয়, হাজাৰ হাজাৰ লাখ লাখ মানুহ আছে বাহিৰত। ইমানখিনি একেলগে থ'ব নোৱাৰে। যিকোনো জেগাতে হওক, তিনিচুকীয়া ডিষ্ট্ৰিক্ট হওক, শিৱসাগৰ হওক, মাঘেৰিটা হওক, বা য'তেই নহওক, অসমৰ যোনটো ডিষ্ট্ৰিক্টতে নহওক, বহুত মানুহ বাহিৰত আছেহি। নগাঁও হওক, তেনেকুৱাকৈ বহুত মানুহ আছে, থ'বলৈ বহুত অসুবিধা। সেইকাৰণে চৰকাৰে লাহে লাহে সুবিধা কৰি আছে। কিন্তু এনেকুৱা উৎপাত কৰি পেলাই কাকো অশান্তি নকৰিব, নিজেও অশান্তিত নপৰিব। সেইটোৱে কথা ক'বলৈ মই মানে গৈছিলোঁ, কৈছোঁ নাই মই লাইভ ভিডিঅ' কৰিবলৈ পেলাই আপোনালোকক দেখাওঁ বুলি কৈছোঁ। মই ইমান কথা ক'ব নাজানো ন, সেইকাৰণে লাইভ ভিডিঅ' নকৰোঁ বুলি পেলাই সিহঁতক কথাবোৰ অলপ বুজাই পেলাই ক'লোঁ আৰু মই গুচি আহিলোঁ। কিন্তু মোৰ বেয়া লগাৰ কাৰণে বহুতে নাই জনা, সিহঁতো তেনেকুৱাকৈ নজনাকৈ গুচি আহিলে। সেইকাৰণে কৈছোঁ অলপ গুৰুত্ব দি কথাটো লওক, সকলোৱে ল'ব প্লিজ।